এই পৃথিৱীৰ আটাইতকৈ মধুৰ সম্পৰ্ক হৈছে প্ৰেম আৰু ভালপোৱা। এয়া বিচাৰিলে পোৱা নাযায়, ইয়াক অৰ্জন কৰিব লাগে। কিন্তু বহু সময়ত দেখা যায় যে বহু মানুহে এই প্ৰেম ভালপোৱাৰ সৈতে মোহ বোলা বস্তুবিধ মিহলাই পেলায়। অৰ্থাৎ ভালপোৱা আৰু মোহ একে নিচিনা বুলি ক'ব খোজে। আৰু তাৰ পৰিপ্ৰেক্ষিতত সৃষ্টি হয় নানান সমস্যা। আৰু বহু সময়ত এইটোও দেখা যায় যে এই ভালপোৱা মানুহ বা বস্তুবিধ যেতিয়া জীৱনৰ পৰা আঁতৰি যায়, তেতিয়া মানুহ নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰা হৈ পৰে। আনকি বহুজনে চৰম সিদ্ধান্ত ল'বলৈ বাধ্য হৈ পৰে। এতিয়া প্ৰশ্ন হৈছে, কোনটো ভালপোৱা আৰু কোনটো মোহ বা আকৰ্ষণ? আৰু এই প্ৰশ্নৰ উত্তৰৰ মাজতে বিৰাজ কৰে, কোনে আপোনাক ভাল পায় আৰু কোনে আপোনাৰ মোহত পৰে, লগতে আপোনাৰ ভালপোৱা প্ৰকৃত নে অইন কিবা। কিয়নো মোহ আৰু ভালপোৱা আপাতদৃষ্টিত একে যেন লাগিলেও দুয়োটাৰ মাজত যথেষ্ট পাৰ্থক্য আছে। মোহ হৈছে এক প্ৰকাৰ আকৰ্ষণ বা চাহিদা। যদি আপোনাৰ মাজত মোহে ক্ৰিয়া কৰিছে, তেতিয়া আপুনি প্ৰতি সময়ত বিচাৰিব যে আপোনাৰ সন্মুখত থকা ব্যক্তিজনে সদায় আপোনাক আনন্দ দিয়ক, সুখত ৰাখক। আৰু যেতিয়ালৈকে সেই ব্যক্তিয়ে আপোনাক সন্তুষ্ট কৰি যাব পাৰিব, তেতিয়ালৈকে থাকিব সেই মোহ। আৰু যেতিয়াই তেওঁ আপোনাক সন্তুষ্ট কৰিবলৈ অমান্তি হ'ব বা কোনো কিছু কাৰণত সন্তুষ্ট কৰিব নোৱাৰা হৈ পৰিব, তেতিয়াই খন্তেকৰ ভিতৰতে তেওঁৰ প্ৰতি আপোনাৰ মোহভংগ হৈ পৰিব। বিপৰীতে ভালপোৱা হৈছে সম্পূৰ্ণ এক বিপৰীত আকৰ্ষণ, এক মজবুত বান্ধোন, এক অবুঝ অনুভূতি। যদি কোনো ব্যক্তিৰ প্ৰতি আপোনাৰ ভালপোৱা আছে, তেন্তে আপুনি সকলো সময়তে তেওঁৰ সুখ, শান্তি আৰু আনন্দ বিচাৰি ফুৰিব, আপোনাৰ নিজৰ নহয়। আপোনাক তেওঁ সুখ, শান্তি আৰু প্ৰেম দিব নোৱাৰিলেও তেওঁৰ প্ৰতি আপোনাৰ মোহভংগ নহয় বা আপুনি তেওঁক এৰি যাব নোৱাৰে। আৰু সেয়াই হৈছে সত্য ভালপোৱা, প্ৰকৃত প্ৰেম। সদায় এই কথা মন দিয়া ভাল যে তাৎক্ষণিকভাৱে কোনো ব্যক্তি অথবা পাৰ্থিৱ বস্তুক ভাল লাগিলেই সেয়া প্ৰকৃত ভালপোৱা নহয়, বৰং সেয়া মোহ অথবা লালসা। ভালপোৱা আহে লাহে লাহে আৰু তাৰ গভীৰতা বিস্তৃত আৰু ব্যাপক। মোহৰ সৈতে শৰীৰৰ আকৰ্ষণ থাকে, বিপৰীতে ভালপোৱাৰ অনুভূতি হয় হৃদয়ৰ গভীৰতাত। মোহত লিপ্ত ব্যক্তিয়ে সদায় আপোনাৰ শৰীৰক ভাল পাব, কিন্তু যাৰ প্ৰকৃত ভালপোৱা আছে, তেওঁৰ আগ্ৰহ থাকিব আপোনাৰ মনৰ ওপৰত। পৃথিৱীৰ বহুত মানুহে ভালপোৱাৰ বাবে নানান অযুক্তিৰ কৰ্ম কৰে। বহুজনে পাগলৰ দৰে আচৰণ কৰে। সেয়া কিন্তু কেতিয়াও প্ৰকৃত ভালপোৱাৰ লক্ষণ হ'ব নোৱাৰে। সেয়া সম্পূৰ্ণৰূপে মোহ। ভালপোৱাই মনক প্ৰশান্তি দিয়ে, মনত সাহস দিয়ে, মানুহক সৃষ্টিশীল কৰি তোলে। কিন্তু চিনেমাৰ পৰ্দাত যিসমূহ দৃশ্য অধিকাংশ সময়ত ভালপোৱা বা প্ৰেম বুলি দেখুৱাব বিচৰা হয়, সেইসমূহ মোহৰ বাহিৰে একো নহয়। মোহ খুব খন্তেকীয়া। মোহত উগ্ৰতাৰ গোন্ধ থাকে। এই মোহৰ বাবে আজি এওঁক ভাল লাগিল, কাইলৈ অইন এজনক ভাল লাগে আদি পৰিঘটনা মানুহৰ সৈতে সংঘটিত হয়। আৰু এই অৱস্থা যদি মনৰ ভিতৰত বাৰে বাৰে হয় বা কাৰোবাক পাবলৈ মনত যদিহে তীব্ৰ ইচ্ছা জাগ্ৰত হয়, তেনেহ'লে সেয়া মোহৰ বাহিৰে একো নহয়। কাৰণ প্ৰকৃত ভালপোৱাত মনে বিচৰা মানুহজন নাপালেও তেওঁৰ প্ৰতি ভালপোৱাৰ অনুভূতি কেতিয়াও কম হৈ নাযায়। কিন্তু মনৰ মাজত যদি মোহে ক্ৰিয়া কৰে, তেতিয়া এই ভাৱনা জাগ্ৰত হয় যে যেনেকৈ হ'লেও লাগিলে অন্যায় কৰি হ'লেও মনে বিচৰা বস্তু বা মানুহজন পোৱাৰ বাবে লালসা থাকিব। কিয়নো তেনে অৱস্থাত মানুহে নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰিব নোৱাৰা হৈ পৰে আৰু তেতিয়া মন সংকীৰ্ণ হৈ পৰে। অৱশেষত মানুহজন স্বাৰ্থপৰ হৈ পৰে।
কিন্তু প্ৰকৃত ভালপোৱা ইয়াৰ সম্পূৰ্ণ বিপৰীত। প্ৰকৃত ভালপোৱাই মানুহক বুজিবলৈ সহায় কৰে, বিশ্বাসৰ সৃষ্টি কৰে, সম্পৰ্কৰ মাজত গভীৰতা আনে, মানুহক দয়ালু হ'বলৈ শিকায়। কিন্তু মোহে সদায় কিবা পোৱাৰ আশা আকাংক্ষাৰ জন্ম দিয়ে আৰু যেতিয়া আশা পূৰণ নহয় তেতিয়া শত্ৰুতা সৃষ্টি হয়। কিন্তু ভালপোৱাই বিপৰীত পক্ষৰ পৰা সঁহাৰি নাপালেও শত্ৰুতাৰ সৃষ্টি নহয়। বিপৰীতে মোহে কোনো এজনক সম্পূৰ্ণ নিঃশেষ কৰি পেলাব পাৰে। সেয়ে সহজতে কোনোবাই যদি কৈ দিয়ে ভাল পাওঁ বুলি, তেনেহ'লে প্ৰথমে বিচাৰ কৰক যে সেয়া প্ৰকৃত ভালপোৱা নে মোহ লালসা। সঁচা ভালপোৱাত কোনো স্বাৰ্থ নাথাকে, কোনো দিয়া লোৱা থাকিব নোৱাৰে, থাকে মাত্ৰ অকৃত্ৰিম ভালপোৱা।